নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মোৰ কলেজৰ প্ৰথমটো দিন হয় আৰু মোৰ আজি কলেজৰ প্ৰথমটো দিন কেনেদৰে মই স্পেণ্ড কৰোঁ গোটেই দিনটো মই এটা ব্লগ কৰি আপোনালোকক দেখুওৱা বুলি ভাবিলোঁ। তো মই ৰেডি হৈ গৈ আছোঁ কলেজলৈ। মোৰ এজন বান্ধৱী তাতে জিৰাই আছে। মই সকলোৰে লগত আপোনালোকৰ পৰিচয় কৰাই দিম। আপোনালোকে গোটেই ব্লগটো ভালদৰে চাব। বন্ধু বান্ধৱীসকল, এইজনী হ'ল মোৰ এজন বান্ধৱী আৰু বহুত বান্ধৱী আছে মোৰ, মানে বেষ্ট ফ্ৰেণ্ড। আমাৰ বেষ্ট ফ্ৰেণ্ডৰ এটা গ্ৰুপ আছে, তাৰে ভিতৰত এইজন। ইয়াৰ নাম হৈছে প্ৰিয়ংকা। প্ৰিয়ংকা, তোমাৰ আজি প্ৰথমটো দিনৰ অভিজ্ঞতা কেনেকুৱা একবাৰ কোৱাচোন। কলেজত যাই চাম দিয়া। আজি মই গোটেইটো দিনৰ ব্লগ আপোনালোকক দেখুৱাম, আপোনালোকে গোটেই ব্লগটো চাব। বন্ধু বান্ধৱীসকল, আমাৰ অভয়াপুৰী কলেজত মই আহি পাইছোঁহি আৰু ইয়াতে আহি আৰু মোৰ এটা বান্ধৱীক লগ পালোঁ। তো তোমাৰ আজি প্ৰথম দিনৰ অভিজ্ঞতা কেনেকুৱা? ভালেই লাগিছে। মোৰ বাকী বান্ধৱীবিলাক আহিব আৰু আহিলে সকলোকে ব্লগত দেখুৱাম। বন্ধু বান্ধৱীসকল, এইবাৰ আমি ভিতৰত সোমাই আছোঁ। এইজনী হৈছে মোৰ আৰু দুইজনী বান্ধৱী। ইজনৰ নাম ৰিমঝিম আৰু তাইৰ নাম হৈছে অনিতা। লাজ পাই আছে প্ৰথম দিন কাৰণে। তোমাৰ আজি প্ৰথম দিনৰ অভিজ্ঞতা কেনেকুৱা? ভালে। আমাৰ বিল্ডিঙৰ ওপৰৰ ৰুমত পৰিছিলে, আমাৰ ভাগ ভাগ কৰি দিছিলে বহুত ষ্টুডেণ্ট, সেইকাৰণে আমাক ভাগ ভাগ কৰি বেলেগ বেলেগ ৰুমত বহুৱাই দিছিলে ইণ্ডাকশ্যন প্ৰগ্ৰামৰ বাবে। আৰু এই প্ৰগ্ৰামৰ থ্ৰুদি মানে যিখিনি কলেজৰ নীতি নিয়ম সেইখিনি বুজোৱা হ'ব আৰু কিবা কিবি হ'ব। তো ব্লগটো চালে আপোনালোকে গম যাব। আজি আমাৰ ইণ্ডাকশ্যন প্ৰগ্ৰাম আছে কলেজৰ ফাৰ্ষ্ট দিন। তো চাওঁ কি হয়, আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণভাৱে চাব। এই ৰুমটোত আমাৰ বেলেগ এজনী লগ পৰিছিলে, তাক সেই ৰুমটোত সোমোৱাই দিয়াৰ পিছত আমি আমাৰ ৰুমটো বিচাৰিলোঁ, তাৰপিছত ৰুমটো পালোঁ। অকণমান মই ভইচ অভাৰেই দি দিলোঁ। গোটেইখিনি ভিডিঅ'ত মই এনেদৰে মানে কোৱাটো পচিবল নাছিল ন। টিচাৰ বহুত কিবা কিবি, তো মোৰ ইমান অভ্যাস নাই, সেইবাবে মই অকণমান ভইচ অভাৰ দি দিলোঁ। ক্লাছৰুমৰ বেছি ভিডিঅ' মই বনাব নোৱাৰিলোঁ, অকণমান কৰিছিলোঁ, সেইখিনিকে মই আপোনালোকক ভইচ অভাৰ দি দেখুৱাই আছোঁ। টিচাৰ আছিল সেইকাৰণে মই অকণমান ভিডিঅ' কৰিছিলোঁ, বেছি কৰা নাই। তো আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ। তাতে আমাক নিজৰ পৰিচয় সোধা হৈছিলে, মই সেইখিনি ভিডিঅ' কৰা নাই। আৰু গান গাব দিছিলে, তো সেইখিনি ভিডিঅ' কৰা হোৱা নাই। এনেই এইখিনি ভইচ অভাৰ কৰি অকণমান দেখুৱাইছোঁ। আমাৰ ইণ্ডাকশ্যন প্ৰগ্ৰাম আজিখিনি ইমানতে সামৰণি পৰিলে, আৰু আছে 2 দিন ইণ্ডাকশ্যন প্ৰগ্ৰাম। তো মই আজিৰখিনি অকল এই ব্লগটো দেখুৱালোঁ। আৰু তাৰপিছত ক্লাছৰুমত যিখিনি হৈছিল সেইখিনি মই ভিডিঅ'ত আপোনালোকক দেখুৱাব পৰা নাছিলোঁ, কাৰণ ক্লাছৰুমৰ ভিতৰত মোবাইল ইউজ কৰাটা ইমান এটা উচিত কথা নহয়, ভাল নেদেখুৱাই। সেইকাৰণে মই ক্লাছৰুমৰ ভিতৰত মানে দেখুৱাব পৰা নাছিলোঁ। তথাপিও অলপমান মই দেখুৱাইছিলোঁ ব্লগটো। তো বাকীখিনি চাই থাকিব, ব্লগটো শেষ কৰিম, এণ্ডিং কৰি দিম। বন্ধু বান্ধৱীসকল, আজি মোৰ এই ব্লগটো মই ইমানতে সামৰণি মাৰিছোঁ। আকৌ লগ পাম নতুন এটা ব্লগৰ সৈতে। আজিৰ কাৰণে ইমানেই।